ডবকা একাডেমি আৰু এই ডবকা একাডেমিৰ শিক্ষক শিক্ষয়িত্ৰী সমন্বিতে যিজন মুৰব্বী ইকৰামুদ্দিন চৌধুৰী আমাৰ ছাত্ৰ তোমালোকৰ প্ৰিন্সিপাল ইয়াত এটা মেছেজ গৈছে মেছেজটো কি জানানে মঞ্চত তোমালোকে লক্ষ্য কৰা যে যিমান আছে ল'ৰা ছোৱালী তাৰে অন্তত 70% ছোৱালী give them a big round of applause. Here's applause for them. 70 to 80% girls. This is a new beginning. This is a new dawn. এটা নতুন প্ৰভাতৰ এয়া শুভাৰম্ভণি মই ছাত্ৰ ছাত্ৰীসকলক এই কথাটোৱে ক'ম যি অধ্যাৱসায়ৰ যোগেদি এই সফলতা আজৰি আনিছে এই ছাত্ৰ ছাত্ৰীসকলক দৌৰিছে এই শিক্ষাৰ ক্ষেত্ৰৰ খনিকৰসকলে তাৰে লগতে শিক্ষাৰ প্ৰসাৰৰ কাৰণে যি দুটা মূল কাম বিশেষকৈ আমাৰ দৰে পিছপৰা অঞ্চলৰ পিছপৰা সমাজৰ কাৰণে যে ছোৱালীসকলক আগবঢ়াই অনা ল'ৰাৰ সমানে সমানে ছোৱালী আগবাঢ়ি যোৱা যি ক্ষেত্ৰত দেখিছোঁ ল'ৰাতকৈ ছোৱালী বেছি আগবাঢ়ি গৈছে এইটো এটা মাইলৰ খুঁটি আমাৰ কাৰণে যি তেওঁলোকে আজৰি আনিছে এক দুই যিটো কথা ইকৰাম ছাৰে ইয়াক কৈছে ইতিমধ্যে তেওঁ বেকত কৰিছে যে শিক্ষাৰ ক্ষেত্ৰত কোৱালিটিৰ লগতে তেওঁ কোৱান্টিটিৰ ওপৰতো গুৰুত্ব দিছে অৰ্থাৎ যিসকল দৰিদ্ৰ নিচলা নিঃস্ব মানুহ ছাত্ৰ ছাত্ৰী মা দেউতা যিসকলে ন্যূনতম পঢ়াৰ কাৰণে যিখিনি খৰচ তাক যিসকলে সংগ্ৰহ কৰিব নোৱাৰে তেওঁলোককো বিনামূলীয়াকৈ তেওঁ শিক্ষা দিব খুজিছে গতিকে কোৱালিটিৰ লগতে এই অঞ্চলৰ প্ৰত্যেক ল'ৰা ছোৱালীয়ে যাতে দৰিদ্ৰ ল'ৰা ছোৱালীয়েও শিক্ষাৰ সুযোগ গ্ৰহণ কৰিব পাৰে সেই ক্ষেত্ৰত তেওঁ যি দায়িত্ব বহন কৰিছে যি